মই বিচনাত পৰি আছিলোঁ। পত্নীয়ে লাহে লাহে মূৰত হাত বুলাই আছিল। মই লাহে লাহে টোপনি গ'লোঁ। যেতিয়া সাৰ পালোঁ, তেতিয়া পত্নীয়ে মোৰ ডিঙিত ভিক্স লগাই আছিল। মই চকু মেলোঁতেই পত্নীয়ে সুধিলে, এতিয়া অলপ আৰাম পাইছেনে? মই বুলি মূৰটো লৰালোঁ। আকৌ সুধিলে, কিবা খাব নেকি? মোৰ ভোক লাগিছিল। মই খাম বুলি ক'লোঁ। মই কোৱাৰ লগে লগে তাই ফটাফট ভাত, দাইল, চব্জি, চালাড আনি মোৰ সন্মুখত ৰাখিলে আৰু তাই নিজে হাতে মোক খুৱাই দিবলৈ ধৰিলে। মই মনে মনে খাই থাকিলোঁ আৰু খোৱা শেষ হ'লত মোৰ মুখখন চাদৰ আগটোৰে মুখখন মুচি দিলে। মই আকৌ বিচনাত বাগৰ দিলোঁ। তাই মোক নিজ হাতে খুৱাই কিমান সুখ অনুভৱ কৰিছিল, সেয়া তাই হাঁহি থকা উজ্জ্বল চকুজুৰি লৈ চাই মই বুজি উঠিছিলোঁ। মই বিচনাত শুই শুই ভাবি আছিলোঁ, আমি পুৰুষবোৰ যে কেনেকুৱা ধৰণৰ। কেইদিনমানৰ আগতে পত্নীৰ জ্বৰ হৈছিল। তেতিয়া মই তাইৰ কৰাৰ দৰে একোৱে কৰা নাছিলোঁ। আনকি মই অফিচৰ পৰা ফোন এটা কৰি তাই কিবা এটা খালেনে বুলি খবৰ এটাও লোৱা নাছিলোঁ। অফিচৰ পৰা আহোঁতে ব্ৰেড এটা আনি তাইক খাবলৈ দি নিজে এটা ডাঙৰ কাম কৰিলোঁ বুলি গৌৰৱ কৰিছিলোঁ। তাইৰ জ্বৰনো কিমান উঠিছে মই এইটো জানিবলৈ অকণো চেষ্টা নকৰিলোঁ। তাই কৰাৰ দৰে জ্বৰ হোৱা সময়ত তাইৰ কোনো শুশ্ৰূষা নকৰিলোঁ। তাই যে অকলশৰীয়া অনুভৱ কৰিব তেনেকুৱা মই একোৱেই নাভাবিলোঁ। কিন্তু মোৰ সামান্য পানী লগা জ্বৰ হ'ল আৰু তাই তেতিয়া মোক এগৰাকী মা হৈ আলপৈচান ধৰিলে। এতিয়া ভাবিছোঁ, সঁচাকৈ ভগৱানে নাৰীক এখন বেলেগ অন্তৰ দিছে। ভগৱানে মহিলাসকলৰ অন্তৰত যি কৰুণা আৰু মমতা দিছে, পুৰুষসকলৰ নাই নেকি? মই এতিয়া ভাবিছোঁ, যিদিনা পত্নীৰ জ্বৰ হৈছিল, তাইৰ যেতিয়া ভোক লাগিছিল, বেচেৰীয়ে চাগে বিচনাৰ পৰা উঠি যাবও পৰা নাছিল। তেতিয়া চাগে তাই ভাবিছিল, যদি আজি তাইৰ স্বামী তাইৰ কাষত থাকিলেহেঁতেন। এইটো নহয় যে পুৰুষসকলেও পত্নীক বুজিবলৈ নোৱাৰে। পুৰুষসকলেও পত্নীক বুজিবলৈ যিমানে পাৰে মাথো অলপ চেষ্টা কৰিব লাগে। কাৰণ ইমান সহজ নহয় এগৰাকী নাৰী, পত্নী, মাতৃ, ভগ্নী হোৱা। কেতিয়াবা এবাৰ ভাবি চাবচোন কথাখিনি সকলোৱে। ধন্যবাদ।